নমস্কাৰ সকলোকে অন্যটি ব্লগলে মই পুৰবি স্বাগতম জনাইছোঁ। বৰ্তমান মই লগৰ এজনী ঘৰত আছোঁ আৰু এতিয়া আমি মেখেলা চাদৰ পিন্ধি আছোঁ, হয়তো আপোনালোকে গম পাইছে দেখিছে আৰু পিছলৈ কি হয় ক'ত গৈছোঁ সকলোখিনি মই দেখাই থাকিম। তাৰ কাৰণে আপোনালোকে ভিডিঅ'টো চাই থাকিব লাগিব, স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকিব। বলক গৈ থাকোঁ। সুৰভি, ভণ্টি সেইজনী নাচনি আহিছে, লুকাই আহিছে। আমি আহি আছোঁ খোজকাঢ়ি পামগৈ এতিয়া আৰু দেখাই থাকিম। অলপ চলপকৈ হয়তো আপোনালোকে গম পাইছে আমি ক'ত কি কৰিবলৈ গৈছোঁ, কিন্তু তথাপিতো তাত গৈ আপোনালোকক ক'ম বাকী সকলোখিনি কথা আৰু চাই থাকিব। ৰাস্তাত আহি আছোঁ খোজকাঢ়ি বেছি দূৰ নাই আৰু পামগৈ এতিয়া। বিষাই যায় ভিডিঅ' কৰি তথাপিতো ৰাইজৰ কাৰণে কৰিছোঁ, হয় নাই? ৰাইজে চাব লাগিব, এণ্টাৰটেইনমেণ্ট। বিহু নাচালে হ'ব নি, হয় নাই? চাবই লাগিব। বিহু কৰ্মশালা ক'ত হৈ আছে আৰু মানে প্ৰশিক্ষণটো মানে অলপ চলপ আৰু বিহুৰ বিষয়ে। বৰ্তমান মৰাণ বৰপথাৰত প্ৰথমবাৰৰ বাবে বিহু কৰ্মশালা হৈ আছে আৰু নৱসৃজনী বিহু দলৰ সহযোগত এই কৰ্মশালাখিনি অনুষ্ঠিত কৰা হৈছে। সকলো ওলাই আহিছে, ভাল লাগিছে, বতৰ পাইছেহি, গতিকে সকলো ওলাই আহিছে। আমিও যিমান পাৰোঁ দিবলৈ চেষ্টা কৰিছোঁ। তাই খুব ভাল বিহু নাচে, সেয়া মই জানো আৰু মই তাইক ঘৰৰ পৰা পাইছোঁ বাৰু। বাকী ঢুলীয়াসকলক চিনাকি কৰাই দিছোঁ আৰু এয়া হ'ল খুব ধুনীয়া গান গায় আৰু ঢোলো বজায় দেই। কোৱা, কেতিয়াৰ পৰা হৈ আছে? যোৱা 15 তাৰিখৰ পৰা হৈ আছে, 15 মাৰ্চ। অহা 24 তাৰিখলৈকে এই কৰ্মশালা হৈ থাকিব। বাকী কি শিকাব পাৰিছোঁ আৰু খুব ধুনীয়া গানো গায়, আচলতে ঢোলো ইমান ধুনীয়া বজায়, বহুত ভাল বজায় আৰু ইমান ধুনীয়াকৈ ছোৱালীবিলাকো শিকাই আছে আৰু তাতো ঢোলো শিকিছে ইয়াত। তো আৰু পিছৰ পৰা বাকীবিলাক দেখাই থাকিম, হয় নাই? গান এটা গায়ো শুনাব আৰু গান কিমান ধুনীয়া গায় মই আপোনালোকক শুনাম আৰু আপোনালোকে চাই থাকিব। এয়া হ'ল আমাৰ সুৰভি, লগত তাইও কণ মইনাসকলক শিকাই আছে বিহু। আৰু এয়া দুবৰি সম্পূৰ্ণ নামটো ধুনীয়াকৈ কৈ দিয়া। দুবৰি তামুলী ন? খুব ধুনীয়া বিহু নাচে আৰু এনেকৈ শিকোৱাটো আচলতে বহুত ডাঙৰ কথা আৰু গাঁৱৰ সকলো ল'ৰা ছোৱালীক তেনেকৈ প্ৰশিক্ষণ দিছে আৰু সকলোৱে ওলাই আহিছে, সহযোগিতা কৰিছে, হয় নাই? খুব ভাল লাগিছে আৰু মই বিশেষকৈ যোৱাকালিৰ পৰা আহিছোঁ, খুব বেছি ভাল লাগিছে চাই। তো সেয়াই আৰু আগবাঢ়ি গৈছে শিকাবলৈ, তাতকৈ ডাঙৰ একো নালাগে, হয় নাই? নিজেও শিকিছে আৰু বিহু আচলতে চবৰে গাত, এইটো অসমীয়া চবৰে গাত, হয় নাই? আৰু কি কয়, হয়তো ভংগীমাৰ কিছুমান কিবাকিবি এইবিলাক থাকে বিহুৰ বিষয়ে জানিবলৈ, তথাপিতো যে শিকাইছে তাতকৈ ডাঙৰ কথা একো নালাগে। তো শিকাবলৈ ওলাই অহাটো ডাঙৰ কথা, হয় নাই? তো বাকী আৰু কিবি আছে, কিবাকিবিনো কিয় বিহু শিকি আছে, এইবিলাক দেখাই থাকিম বাৰু। আপোনালোকে চাই থাকিব ভিডিঅ'টো স্কিপ নকৰাকৈ।
এয়া আমাৰ কণমানি নাচনী নামটো কি কৈছিলা নমস্কাৰ মোৰ নাম শিল্পী সমিষ্টা চিতিয়া ঘৰ ক'ত ধুনীয়া কৰি দিছে তোমাৰ ক'ৰ পাম নলনী বাম খুব ধুনীয়া বিহু নাচে মই বিহুৰ অলপমান ভিডিঅ' ক্লিপ দিছোঁ আপোনালোকে চাব বিৰাট ধুনীয়া বিহু নাচে আৰু কি কয় ক'ৰবাত এতিয়া আচলতে মোকো এবাৰ নাচিব তাই ক'ৰবাত হয় নাই বিহু নাচি কেনেকুৱা লাগিছে ভাল লাগিছেনে হা ভাল লাগিছে তো আপোনালোকে চাই থাকিব ভিডিঅ'টো ধুনীয়া মানে গোটেই ডাঙৰ সৰু দুইটা গ্ৰুপৰ ভিতৰত মানে তাই বিৰাট ধুনীয়া বিহু নাচিছে আৰু সেইটো কাৰণে মই তাই এখন ক্লিপ ৰাখি থ'লোঁ তো আপোনালোকে চাব তাই বিহু নাচ খুব ধুনীয়াকৈ নাচিছে ভুল হৈছে এতিয়া ঘৰ পালোহি আৰু দিনত আপোনালোকক মই অলপ চলপ দেখালোঁ কেনেকৈ কি হ'ল মানে বিহু নচা আৰু ইয়াৰ নাচনী কাপোৰ সাজ খুলি আজৰি এতিয়া আমি আচলতে আৰু আমি অহা অলপমান সময় হ'ল ভিডিঅ'টো শেষ কৰা নহ'ল তেতিয়া তাত হয় নাই তো সেইটো কাৰণে ইয়াত ভাবিলোঁ ভিডিঅ'টো এণ্ড কৰোঁ আৰু আপোনালোকে ভিডিঅ'টো চাব বিহু বতৰ বিহুৰ আখৰা সকলোতে হৈ আছে ক'ত ক'ত হৈ আছে মই কমেণ্টৰ জৰিয়তে আপোনালোকে জনাব আৰু আমাৰ ইয়াত বৰপথাৰতে হৈ আছে বৰপথাৰ হাইস্কুল ফিল্ডত আখৰা আজি আৰু দুদিনমান আছে আৰু তাৰপিছত শেষ হ'ব তো ইয়াত ঢুলীয়াও বহি আছে ঢুলীয়াসকলে কিবা কিবি কথা আলোচনা কৰি আছে আচলতে কাইলৈ আকৌ বিহু আছে আৰু আপোনালোকক যিমান পাৰোঁ আমি দেখাই থাকিম আৰু যিমান পাৰোঁ মানে মই অলপ কৈ ৰাখিছোঁ এটা আপোনালোকক মই ভিডিঅ' আপোনালোকক মই অলৰেডি দিম মাজে দিম বাৰু তাৰপিছত বাকী যিদিনাখন শেষ হয় ফাইনেল সেইদিনাখন সম্পূৰ্ণ এটা ভিডিঅ'কে আপোনালোকৰ লগত ভালদৰে আগবঢ়াম আজিলৈ আৰু কি ক'ম আজিলৈ সকলোকে শুভৰাত্ৰি আৰু এতিয়া কেইটা 5টা 6টা 7টামান বাজিছে চাগে ভিডিঅ'বিলাক চাব আপোনালোকে সকলোৱে মৰম দিব বুলি আশা ৰাখিলোঁ আৰু আগৰ ভিডিঅ'বিলাক যেনেকৈ আপোনালোকে সঁহাৰি জনাইছে প্ৰতিটো ভিডিঅ'তে তেনেকৈ সঁহাৰি জনাই যাব শেষলৈ সকলোলৈকে বহুত বহুত ধন্যবাদ যিসকলে মোৰ অলৰেডি চেনেলটো ছাবস্ক্ৰাইব কৰিছে আৰু যিসকলে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব শ্বেয়াৰ কৰিব লাইক কৰিব কমেণ্ট কৰিব যদি ভাল লাগিলে আৰু বন্ধু বৰ্গ সকলোৰে মাজত আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব আজিলৈ আহোঁ বাই বাই